এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এইফালে মা পুখুৰীত মাছ মাৰি আছে, আপোনালোকক দেখাই আছোঁ আৰু মা আৰু দেউতাই মাছ মাৰি আছে। উঠি আছেচোন মাছকেইটা ন? এয়া আৰু এটা পালে হ'ব না? পানীবিলাক শুকাই গৈছে। আছেচোন ন? লোৱা নাই। ঠাণ্ডাৰ দিনত ৰ'দত বহাৰ মজাই বেলেগ নহয়নে? ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাই আছোঁ। চুজি লৈছোঁ আৰু এয়া গাজৰ। মই গাজৰ এনেই খাই ভাল নাপাওঁ, কিন্তু চুজিত দিলে ভাল লাগে, সেইকাৰণে এনেকৈ খাওঁ আৰু চুজিখিনি অকণমান ভাজি লওঁ, তাৰপিছত গাজৰখিনি দি দিম ইয়াতে। গাজৰখিনি দি অকণমান ভাজি ল'ম আৰু এয়া চুজি আৰু গাজৰখিনি ভজা হৈ গ'ল। ইয়াতে এতিয়া চেনিখিনি এড কৰি দিম। মই মিঠা কমকৈ খাওঁ, সেই দিলোঁ আৰু অকণমান। চুজিত মিঠা হ'লে ভাল লাগে। এতিয়া পানী দি দিম ইয়াতে। পানী দি পেলাই অকণমান সিজাই ল'ম। এয়া মোৰ চুজিখিনি ৰেডি হৈ গ'ল। বেছি শুকান নকৰিলোঁ, মই এনেকৈ ভাল পাওঁ, সেইকাৰণে এনেকৈ ৰাখি দিলোঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন। মই কিন্তু এনেকৈ চিম্পুলকৈ বনাওঁ আৰু মই গান শুনি শুনি কাম কৰি থাকোঁ আৰু সেইকাৰণে চাউণ্ডটো আহি আছে। আপোনালোকে এনেকুৱা কৰেনে জনাবচোন। এয়া আজিৰ ব্ৰেকফাষ্ট। এয়া মা চুকা শাক ভাল কৰি আছে। আজি চুকা শাকেৰে মাছ বনোৱা হ'ব। এয়া মা ভাত বনাই আছে। এয়া আমাৰ আঞ্জা ৰেডি হ'ব এতিয়া। এয়া চুকা শাক আৰু মাছেৰে আজিৰ দুপৰীয়াৰ সাজ। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।